নমস্কাৰ, মই সাগৰিকা গোস্বামীয়ে স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ। আজি এটি নতুন ভিডিঅ'ৰ সৈতে আৰু এই ভিডিঅ'ত মই লৈ যাওঁ আপোনালোকক এখন নতুন অনুষ্ঠান আৰু এই অনুষ্ঠানত যি ভাল লগা মুহূৰ্ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে কিছুমান বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰা হৈছিল, তেখেতসকলৰো কিছু অনুষ্ঠান মই আপোনালোকক দেখুৱাম। পোনপ্ৰথমে এয়া হৈছে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ পাঠশালাৰ কোৰ্চ কোঅৰ্ডিনেটৰ ধীৰাজ শৰ্মা ডাঙৰীয়া আৰু তাৰপিছতে বৃদ্ধি কৰি এই অনুষ্ঠান জীপাল কৰি তোলা সুভাষ নাথদেৱলৈ আমি মাইক্ৰফোন আগবঢ়াই দিম আৰু তেখেতৰ বক্তৃতাৰ লগতে শুভেচ্ছামূলক বাণীৰ লগতে এফাকি নাগাৰা নামো আমি উপভোগ কৰিম। গ্ৰাহ গজেন্দ্ৰ কাৰু নোহে ভংগ জয় এ ৰাম ৰাম গজেন্দ্ৰ মাতিলা পাছে ত্ৰাহি হৰি বুলি আহিলন্ত নাৰায়ণে হাতে চক্ৰ ধৰি হে ৰাম ভকতৰ আৰ্তনাদ শুনি শ্ৰী হৰি। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে মাইক্ৰফোন আগবঢ়াই দিম তালুকাৰ দেৱলৈ তেখেতৰ শুভেচ্ছামূলক সাৰুৱা বক্তৃতাৰে আজিৰ এই মঞ্চখন শুভ উদ্বোধন কৰিবলৈ। কিন্তু তাৰ ঠিক আগমুহূৰ্তত অসমৰ স্বাভিমান এটি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিৰ উদ্যোক্তা অনুপ দাসদেৱে। ধন্যবাদ জ্ঞাপন কৰি মাইক্ৰফোন আগবঢ়াই দিছোঁ সন্মানীয় তালুকাৰ দেৱলৈ। ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ সন্মানীয় সভাপতিকে প্ৰমুখ্য কৰি সাধাৰণ সম্পাদক আৰু সন্মানীয় সদস্যবৃন্দ, মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল, ফুলে মহ পিন্ধাই দিম লাহতি খুপাতে ঘূৰি ঘূৰি ঘূৰি। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমি আন এগৰাকী ব্যক্তিক মঞ্চলৈ আদৰিম আৰু তেখেত হৈছে সন্মানীয় শ্ৰীযুত বিপুল দেৱ চৌধুৰীদেৱ আৰু তেখেত হৈছে কৃতি শিক্ষক আৰিভট্ট উচ্চ মাধ্যমিক বিদ্যালয় ৰঙিয়া। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব উদযাপন সমিতিৰ উদ্যোক্তা সন্মানীয় ভূদেৱ দাসদেৱে। আৰু আমি দেৱ চৌধুৰীদেৱলৈও ৰঙালী বিহুৰ ওলগ জনাইছোঁ অসমীয়া নৱবৰ্ষৰ হিয়াভৰা অভিনন্দন। আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক তথা অসম চৰকাৰৰ অসম সৌৰভ বঁটা প্ৰাপক কৃষ্ণৰ পিছতে এয়া হৈছে ৰঞ্জিত হালৈদেৱ। ইয়াৰ লগে লগে পলম নকৰি আগবাঢ়ি যাম প্ৰসেনজিৎ দাৰ সংগীত আলোচনাৰ মাজলৈ। ধন্যবাদ। পাখির গাথি দিল
হলাম সিদ্ধিখনি জনম ভুলি জগৎ খন বিহুর লগনি তারার পাখি পাখি দিয়া বিহুয়ান ওই মনদিন সমদিন দহাও তোমাকে কত কজিদিন তোমার খোপা ছোট বড় বহগে পালাই যারে অকমান আপনার জোরকে গাব লাগে না লাজ কৰিছে না মন আছে এটা কেনেকৈ উঠাম এইখিনিতে এটা কথা কওঁ যে ভিডিঅ'টো ভাল পালে শ্বেয়াৰ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকৈয়ে আজিৰ মঞ্চত কিছুমান বিশেষ অতিথিক লগ পালোঁ, যেনে অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয়দেৱ, তেখেতক বিভিন্ন মঞ্চত লগ পাই থাকোঁ, কিন্তু প্ৰথমবাৰৰ বাবে মই লগ পালোঁ নাগাৰা নামৰ শিল্পী মাননীয় শ্ৰীযুত সুভাষ নাথদেৱক, লগতে অসম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক মৃদুল তালুকদাৰ দেৱ। আমি বিভিন্ন অনুষ্ঠানত তেখেতক লগ পাওঁ আৰু আজিৰ মঞ্চতো লগ পাই পেলাই খুব ভাল লাগিল। গতিকে কিছুমান বিশেষ বিশেষ ব্যক্তিৰ সান্নিধ্যত আজিৰ এই অনুষ্ঠানটো জীপাল হৈ উঠিছে। গতিকে আজিৰ অনুষ্ঠানৰ পৰা বাই বাই।